নমস্কাৰ হাবুঙৰ বৰি সংগীতা দত্ত ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে বহুত স্বাগতম জনাইছোঁ। বছৰৰ মূৰত আহিছোঁ আজি ওলাই আহিছোঁ আজি বিয়া খাবলৈ আৰু আপোনালোকৰ ডিমাণ্ড বহুতে কৈ থাকে কুকুক লং ভিডিঅ'ত দেখাবলৈ লং ভিডিঅ' কৰিবলৈ সেইকাৰণে আজি বোলো ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। আজি ওলাই আহিছোঁ বিয়া খাবলৈ ডিব্ৰুগড় পেহীহঁতৰ দাদাৰ বিয়া আজি পৰহি ছোৱালী আনিলে তাৰ আগদিনাই জোৰোণ আছিলে আজি ৰিচেপশ্যন দিছে তো আমি ওলাই আহিছোঁ সকলোৱে আমাৰ ঘৰৰ পৰা আহিছোঁ ভণ্টি মই মোৰ মানুহজন আৰু কুকু আৰু আমাৰ ঘৰৰ পৰা আহিছে মাহঁত আহিছে দেখাই দিওঁ দিয়কচোন কেলেনো গাই থাকোঁ নহয় জানো। এইফালে আমাৰ মিষ্টাৰ বৰুৱা আৰু এইফালে মা হাই এয়া মাহী আৰু এই ভণ্টি আৰু সেইজনী ভণ্টি মাহীৰ ছোৱালী আমাৰ কুহু এগৰাকী মাহীয়েকক পায় কুহু ফুট এটা লৈ ল'লে ঘৰৰ পৰা দি অনা নাছিলোঁ ভণ্টিয়ে গাড়ীতে দিলে পাউডাৰখিনি মোচাই নাই বেলেগ লাগিছে পূজাৰী লাগিছে কুহু আৰু এতিয়া আমি গৈ থাকোঁ বাকী এয়া পাইছোঁহি আমি কোলাজান পাৰ হৈ আহিছোঁ আধা ৰাস্তাতে ভিডিঅ' আৰম্ভ কৰিছোঁ কৈছোঁ নহয় আৰু আপোনালোকক ব'লক গৈ আছোঁ আজি ভিডিঅ'টো চাই থাকিব শেষলৈকে কি হয় কি কথা বিয়াত কি খাবলৈ পাওঁ কি কৰোঁ সকলো দেখাই আছোঁ। কুহু খুৱাই আহিছোঁ এয়া মই এইটো পিঠা বুলিয়ে ক'ম নে পৰঠা বুলিয়ে ক'ম নে কি নাজানো আপেল অ'টছ আটা আৰু ডিম দি পেলাই বনাই আনিছোঁ জানে আৰু সৰু ল'ৰা ছোৱালী থাকিলে টিফিন চিফিন টোপোলা বান্ধি লৈ ফুৰিব লাগে ৰাতিপুৱা শুই উঠিয়ে দুবাৰ বনাইছোঁ এবাৰ ঘৰতে খুৱাই আনিছোঁ এবাৰ আকৌ ইয়াত টোপোলা বান্ধি লৈ আহিছোঁ এতিয়া কুহু খুৱাই আহিছোঁ টোপনিও ধৰিছে টোপনিয়ে দিবনে খাই ভাল পাইছে নেকি নাজানো আৰু খাই আহিছে টোপনি আহিছে এয়া পামগৈ আৰু এতিয়া আমি চুকা ফাটি নেলি পাইছোঁহি বেছি টাইম নাই লেজাই কলাখোৱাত আছে বিয়া ৰাস্তা হেৰালে গাইজ ৰাস্তা পাৰ হৈ আহিলোঁ মই 5 বছৰ 6 বছৰমান হ'ল পেহীহঁতৰ ঘৰলৈ অহা নাই এতিয়া আকৌ ঘূৰিছোঁ 4 লেন বনোৱাৰ পৰা এইফালে মানে পেহীহঁতৰ ঘৰলৈ যোৱাই নাই সেইটো কাৰণে পেহীহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটোতে হেৰাই থাকিলে আকৌ এতিয়া মেপত চাই ঘূৰি আহিছোঁ এইডোখৰতে কৈ আহি থাকোঁতে পাৰ হৈ আহিলোঁ এতিয়া আৰু আকৌ ঘূৰি আহিছোঁ। ফাইনেলি আহি পালোঁহি বিয়াঘৰ আৰু বিয়াঘৰ পোৱাৰ লগে লগে মই গাড়ীতে বাকীসকলক এৰি মই মোৰ কেমেৰামেনজনক পিছফালে লৈ বোলো ভিডিঅ' এটা কৰা নহ'লে মোৰ ব্লগটো আধৰুৱা হৈ ৰ'ব কাৰণ এনেকুৱা বহুত কাহিনী আছে বহুত হৈ আছে মই সেইকাৰণে ভিডিঅ' দিয়া নহয় ইউটিউবত ভিডিঅ' মানে বনাই থওঁ আধাতে সামৰি দিওঁ তাৰপিছত মোৰ ভিডিঅ'টো পৰি থাকে তেনেকৈ আজি বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি যেতিয়া শেষৰলৈকে বনামেই আৰু এয়া দৰা কইনা আমি আহি বহিলোঁ এইফালে ভণ্টিহঁতে দি আছে কফি আৰু এই আমাৰ বৰুৱাদেৱে কফি কাপ খাই লৈ তামোল পকতি আছে মই বাৰু তামোল নাখাওঁ বহুত বছৰৰ পৰা আৰু তেওঁৰ বাৰু নিচা নাই পালে খাই দিয়ে আৰু কফি খোৱাৰ পিছত আমাক ভিতৰলৈ নিমন্ত্ৰণ জনালে যি হ'লেও ঘৰৰে মানুহ নহয় জানো কিনো আলহীৰ দৰে পেণ্ডেলতে বহি থাকিম সেইকাৰণে অকণমান ভিতৰতে আহি বহিলোঁ বিয়ালৈ অহা মেইন উদ্দেশ্যটো এতিয়া আহিলে খোৱা বোৱা নহয় জানো আৰু এই গছজোপা চাওকচোন নাকাটি পেলাই ইমান ধুনীয়াকৈ ৰাখি দিলে সঁচাকৈ কৈছোঁ খানাটো কিন্তু বহুত টেষ্টি হৈছে গাইজ ইমান দূৰৰ পৰা যেতিয়া বিয়াখন খাবলৈকে বুলি আহিছোঁ স্মৃতি হিচাপে ফটো কপিটো ৰাখিব লাগিব নহয় জানো এতিয়া আহিলে ফটো পৰিব আৰু সেয়া দাদাৰ কাষত দেখিছে যে মোৰ একমাত্ৰ পেহী খোৱা বোৱা হৈ গ'ল ফটো উঠা হৈ গ'ল দৰা কইনাৰ লগত আৰু এতিয়া ঘৰলৈ যাব লাগে আৰু বহুত বছৰৰ মূৰত ঘৰৰ মানুহখিনি লগ পাই বহুত বেছি ভাল লাগিলে আৰু বিয়াতে আহি আমাৰ কেইবাগৰাকী শুভাকাংক্ষী লগ পালোঁ তেওঁলোকে আমাৰ ভিডিঅ' চাই বোলে বহুত বেছি মৰম দিলে কুহুক আৰু আমাক কেইবাগৰাকীও আমাৰ লগত ফটো উঠিলে আমিও তেওঁলোকৰ লগত ফটো উঠিলেও বহুত বেছি ভাল লাগিলে ইমানবোৰ মৰম পালে সঁচাকৈ বহুত বেছি ভাল লাগে বহুত বেছি উৎসাহিত হওঁ আকৌ কি টোপোলা টোপোলা আহি আছোঁ এতিয়া কোলাজান পাৰ হৈ আহিছোঁ চিচি বৰগাঁও পাইছোঁহি এয়া অৱস্থা বেয়া গোটেই দিনটো গাড়ীত জাৰ্ণি এইফালে কুহু এনাই আমনি পাইছে তাইও মাহঁতক নমাব লাগিব তাৰপিছত ঘৰলৈ গৈ আছোঁ আৰু ভাগৰ লাগিছে বুলি ক'লেনো কি হ'ব গোটেই গাড়ীত এণ্টাৰটেইনমেণ্ট দিবলৈ এনাৰ্জি দিবলৈ কুহুটো আছেই তাইক জানেই নহয় আৰু কৈছিলোঁৱে আজিকালি কুহু নাচনি হৈ গৈ আছে গাড়ীত গান লগালে সেয়া দেখিছে নাচি গোটেইজনী ততেই নাই চিৰিপানী পালোহি এতিয়া এয়া যাবলৈ লৈছে আমাৰ ৰাইজ মা মাহী ভণ্টি তাইক লগ ধৰিছোঁ কাইলৈ আমাৰ বিশেষ দিন এটা আছে স্পেচিয়েল দিন তাইক লগ ধৰিছোঁ তাই নাযায় বোলে কিবা বিহু শিকি আছে হেনো নাযায় যদি নাই আৰু টানিয়া জৰিটো নিব নোৱাৰোঁ মানুহক ন আহোঁ নাহা এনে যাবগৈ আহা আহা টোপনি ধৰিছে আহা পেহী ল'ব যোৱা বাই বাই কৈ দিয়া এহেঁতক টাটা কৈ দিয়া টাটা বাই বাই দিছে বাই বাই দি আছে কুকুৰ বাই বাই দিছে মাহীক বেয়া পাবলৈ কৈ দিয়া আমাৰ ঘৰলৈ নোযোৱা মানুহ বেয়া পাবলৈ কৈ দিয়া নিদিবা বাই বাই নিদিবা বেয়া চলে বাই বাই ব'ল আকৌ ব'ল যাওঁ ব'ল এজনী এদিন নিশিকিলে একো নহয় শনিবাৰে গুচি যাবি
ঘৰ আহি পাই গ'লোহি। মাহীহঁতৰ ভণ্টিক লগ ধৰিছিলোঁ, তাই নাহিলে। বিহু নৃত্য শিকি আছে তেওঁলোকৰ তাতে। বিহু সন্মিলন পাতিছে, নৃত্য কৰিব তেওঁলোকে কেইবাগৰাকীও গ্ৰুপত, সেইকাৰণে নাহিলে। আৰু আমাৰ কুহুৱে পিছফালে আহিব লাগে কিয় জানেনে, আন্ধাৰে আন্ধাৰে কিয় ৰৈ আছোঁ জানেনে, তাই সেয়া দেখিছেনে নাচনি কৰিছে। কাপোৰ মই চেঞ্জ কৰিবলৈ পালোঁহে, তাই পূৰা নাচনি কৰিছে ঘুনুক ঘানাককৈ, ঢোলৰ মাত শুনি পালে। পিছফালৰ আপাহঁতৰ ঘৰত বিয়া, ছোৱালীজনী বিয়া হ'ল। আৰু এতিয়া বিয়া বাৰু 3 তাৰিখে, এতিয়া বিহু মাৰি আছে, বিহু কৰি আছে ঢোল লৈ, ফূৰ্তি কৰিছে আৰু অলপ। কুহুৱে ভিতৰৰ পৰা ৰুমৰ পৰা অলপ ঘুনুক ঘানাককৈ শুনিলে ঢোলৰ মাতটো, ইমান নাচি আছে। মই পিছফালৰ ষ্টেপত তাইক লৈ আহিলোঁ। এতিয়া তাই নামি যাব লাগে মোক ওচৰৰ পৰা, পূৰা নাচিছে। নাচি গৈ দিয়ে। এয়া দেখিছে যে লাইটটো, সেই লাইটটোৰ তেওঁলোকৰ ঘৰতে বিহু কৰি আছে। আৰু আজিলৈ আহিছোঁ, বাই বাই, আহি পাইছোঁহে, ফ্ৰেছ হৈ লওঁ। আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে বাই বাই।